নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মী, এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰোলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ প্ৰেমজনিত সমস্যা, পতি পত্নীৰ মাজৰ সংঘাত দূৰ কৰিবৰ কাৰণে এটা অত্যন্ত চমৎকাৰী মহাবশীকৰণ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইয়াৰ আগতেও মই আপোনালোকক বিভিন্ন বশীকৰণ উপায় সম্পৰ্কে কৈছিলোঁ। সেই উপায়সমূহ কৰি বহুতো ব্যক্তি লাভান্বিত হৈছে। তেওঁলোকে ফোনৰ যোগেদি, হোৱাটছএপৰ যোগেদি, কমেণ্টৰ যোগেদি তেওঁলোকে ফিডবেকবিলাক জনাই থাকে। তেওঁলোকৰ ফিডবেকবিলাক লৈ আজি মই আপোনালোকক আৰু এটা মহাবশীকৰণ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই উপায়টো এটা অত্যন্ত চমৎকাৰী আৰু শক্তিশালী বশীকৰণ প্ৰয়োগ। যিসকলৰ প্ৰেমৰ সম্পৰ্কত সমস্যা হৈছে, সংঘাত উৎপন্ন হৈছে, ব্ৰেকআপ হৈ গৈছে, যিসকল পতি পত্নীৰ মাজত মিল নাই, সদায় সংঘাত হয়, তেওঁলোকে এই উপায়টো কৰিব পাৰে। কিন্তু বন্ধুসকল, এই উপায়টো কৰাৰ এটা নিয়ম আছে। এই প্ৰয়োগটো কৰিব হ'লে আপোনালোকে কোনোবা এটা শুক্ৰবাৰৰ দিনা মধ্যৰাতিৰ সময়তে কৰিব পাৰিব। শুক্ৰবাৰৰ দিনা ৰাতি 12টা বজাৰ পিছতহে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰিব। 12টাৰ পৰা 1টা বজাৰ যিটো সময়ছোৱা আছে, সেই সময়ছোৱাতে আপোনালোকে এই প্ৰয়োগটো কৰিব লাগিব। কি কৰিব লাগিব আপোনালোকে ভালকৈ শুনি লওক। তাৰ কাৰণে আপোনালোকে পোনপ্ৰথমে এটা ৰঙা কলম যোগাৰ কৰি ল'ব। এটুকুৰা সৰু কাগজ, বগা কাগজ এটুকুৰা লৈ ল'ব। প্ৰথমতে আপুনি কাগজখনত আপোনাৰ নিজৰ সম্পূৰ্ণ নামটো লিখিব। লিখি যোগ চিন এটা দিব। দি লৈ আপুনি যাক নিজৰ বশত ৰাখিব খুজিছে তেওঁৰ সম্পূৰ্ণ নামটো লিখিব। লিখি মই আপোনালোকে এটা মন্ত্ৰ স্ক্ৰীনত দি দিছোঁ। এই মন্ত্ৰটো আপোনালোকে সেই কাগজখনৰ ওপৰতে লিখিব। বন্ধুসকল, মন্ত্ৰটো মই স্ক্ৰীনত দি দিছোঁ। মন্ত্ৰটো হৈছে শীঘ্ৰম আগচ্ছে আমুকি বৈশ্যম ফটছোৱা। শীঘ্ৰম আগচ্ছে আমুকি বৈশ্যম ফটছোৱা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে লিখোঁতে আমুকিৰ স্থানত যাকে আপুনি বশ কৰিব খুজিছে তেওঁৰ নামটো লিখিব। তেওঁ পুৰুষো হ'ব পাৰে বা মহিলাও হ'ব পাৰে। তেওঁৰ সম্পূৰ্ণ নামটো আপোনালোকে লিখি ল'ব। লিখি লৈ সেই কাগজখন সৰুকৈ জাপি ল'ব। জাপি লৈ নিজৰ বাওঁ হাতত সেই কাগজখন ৰাখি যিটো মন্ত্ৰ মই আপোনালোকক স্ক্ৰীনত দিলোঁ, সেই মন্ত্ৰটো আপোনালোকে নামসহ 21 বাৰ জপ কৰিব। 21 বাৰ জপ কৰোঁতে মনে মনে যাৰ কাৰণে আপুনি প্ৰয়োগটো কৰিছে তেওঁক ভিজুৱেলাইজ কৰিব। মনত তেওঁৰ চেহেৰাটো মনলৈ আনিবলৈ চেষ্টা কৰিব। বন্ধুসকল, এই প্ৰয়োগটো কৰোঁতে আপোনালোকে মন্ত্ৰটো এবাৰ ভালকৈ মুখস্থ কৰি লোৱাটো ভাল। কিয়নো যেতিয়া আপোনালোকে কাগজখন জপাই ল'ব, আপোনালোকে মনে মনে যাৰ হৈ প্ৰয়োগটো কৰিছে, যাক আপুনি নিজৰ বশ কৰিব খুজিছে, তেওঁৰ কথা মনলৈ আনি যেতিয়া মন্ত্ৰটো ক'ব লাগিব, তেতিয়া সেই সময়ছোৱাত আপোনালোকে মন্ত্ৰটো চাই পঢ়ি থাকিলে হয়তো আপোনালোকৰ খেলি মেলি হ'ব পাৰে। গতিকে পাৰিলে মন্ত্ৰটো প্ৰথমে মুখস্থ কৰি ল'ব। আৰু যেতিয়া আপোনালোকে 21 বাৰ মন্ত্ৰটো জপ কৰিব, জপ কৰোঁতে নামসহ জপ কৰিব। অৰ্থাৎ শীঘ্ৰম আগচ্ছে আমুক বুলি য'ত লেখা আছে তাতে সম্পূৰ্ণ নামটো আপোনালোকে ক'ব লাগিব। কিন্তু যাকে নিজৰ বশ কৰিব খুজিছে তেওঁৰ চেহেৰাটো মনলৈ আনিবলৈ চেষ্টা কৰিব লাগিব, কল্পনা কৰিব লাগিব তেওঁৰ চেহেৰাটো। তাৰপিছত সেই কাগজখন আপোনালোকে ৰাতিপুৱাৰ সময়ত, যদি আপোনাৰ ওচৰে পাজৰে কিবা নদী আছে, নদীত আপোনালোকে উটাই দিব। বন্ধুসকল, এই প্ৰয়োগটো এটা অত্যন্ত চমৎকাৰী প্ৰয়োগ। আপোনালোকে যদি কৰি চায় তেন্তে ইয়াৰ ফল আপোনালোকে খুব সোনকালে লাভ কৰিব। কিন্তু সম্পূৰ্ণ নিয়ম পালন কৰি আপোনালোকে প্ৰয়োগটো কৰিব। এই প্ৰয়োগটো কৰোঁতে আপোনালোকে কোনো ধৰণৰ মাছ মাংস খাই প্ৰয়োগ নকৰিব। বহুতে এইটো ভুল কৰে, তেওঁলোকে খোৱা বোৱা কোনো ধ্যান নাৰাখে, তেওঁলোকে যধে মধে এই প্ৰয়োগবিলাক কৰিবলৈ যায়, যাৰ ফলত তেওঁলোকৰ এই প্ৰয়োগৰ ভাল ফল লাভ কৰোঁতে সমস্যা হয়। মহিলাসকলে নিজৰ মাহেকীয়াৰ সময়ত এই প্ৰয়োগটো নকৰিব। যিসকলে এই প্ৰয়োগটো কৰিব খুজিছে অনুগ্ৰহ কৰি এবাৰ অনুমতি লৈ ল'ব। তাৰপিছতে আপোনালোকে প্ৰয়োগটো কৰিব। শুক্ৰবাৰৰ দিনা ৰাতি 12টাৰ পৰা 1টা বজাৰ ভিতৰৰ সময়ছোৱাত আপোনালোকে প্ৰয়োগটো কৰিব লাগিব। কি কৰিব লাগিব? ৰঙা কলম এটা ল'ব। প্ৰথমে নিজৰ নাম লিখিব, সম্পূৰ্ণ নামটো, যোগ চিন এটা দি যাকে আপুনি বশ কৰিব খুজিছে, যাৰ লগত ৰিলেশ্যনশ্বিপ ভাল হোৱাটো আপুনি বিচাৰিছে, তেওঁৰ সম্পূৰ্ণ নামটো লিখিব। লিখি মই যিটো মন্ত্ৰ স্ক্ৰীনত দিছিলোঁ সেই মন্ত্ৰটো আপোনালোকে লিখিব। কিন্তু য'ত আমুকি লেখা আছে তাত আপুনি যাক বশ কৰিব খুজিছে তেওঁৰ সম্পূৰ্ণ নামটো লিখিব। লিখি লৈ কাগজখন সৰু কৰি ল'ব। সৰু কৰি নিজৰ বাওঁ হাতত ৰাখি সোঁ হাতে এনেকৈ চেপা দিব। চেপা দি যাক আপুনি বশ কৰিব খুজিছে তেওঁৰ চেহেৰা মনলৈ আনিব। তেওঁক কল্পনা কৰি এই মন্ত্ৰটোকে 21 বাৰ আপোনালোকে জপ কৰিব। আৰু জপ কৰোঁতে এটা কথা ধ্যান ৰাখিব, আপোনাৰ মুখখন
পূব দিশৰ পিনে হোৱাটো জৰুৰী অৰ্থাৎ আপুনি এই মন্ত্ৰটো যেতিয়া জপ কৰি থাকিব নামসহ তেতিয়া আপোনালোকৰ মুখখন পূব দিশৰ পিনে থাকিব লাগে তাৰ পিছত সেই কাগজখন আপোনালোকে কৰবাত ভালকৈ ৰাখি দিব সযতনে ৰাতিপুৱাৰ সময়ত ওচৰত যদি কিবা নদী আছে নলা আছে তাত আপোনালোকে গৈ উটাই দিব আৰু উটাই দিয়াৰ পিছত কিন্তু আপোনালোকে পিছলৈ ঘূৰি নাচাব পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ গুচি আহিব খুব কম দিনৰ ভিতৰতে আপোনালোকৰ যদি ৰিলেশনশ্বিপত সমস্যা হৈ আছিল সংঘাত উৎপন্ন হৈছিল কথা নিমিলা হৈছিল ব্ৰেকআপ পৰ্যন্ত হৈ গৈছিল সেই সমস্যা আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব এটো এটা মহা বশীকৰণ প্ৰয়োগ সম্পূৰ্ণ বিশ্বাস ৰাখি গুৰুৰ প্ৰতি আস্থা ৰাখি প্ৰয়োগটো কৰিব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব বন্ধুসকল আশা কৰিছো আজি আপোনালোকৰ এই মহা বশীকৰণ উপায়টো সম্পৰ্কে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ